জন্ম আৰু মৃত্যু প্ৰকৃতিৰ নিয়ম মৃত্যুৰ পিছত মৃতদেহ সৎকাৰ কৰা যি পৰম্পৰা আমাৰ সমাজত অতীতৰ পৰা চলি আহিছে কিন্তু এই পৃথিৱীতে এনে এখন ঠাই আছে য'ত মৃতদেহ সৎকাৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ লগত একেলগে বসবাস কৰা হয় ক'ত আছে এনে পৰম্পৰা সবিহে জানো আহক মৃতদেহ সংৰক্ষণ কৰা এই পৰম্পৰা ইণ্ডোনেছিয়াৰ টুৰুজা নামৰ সম্প্ৰদায়ত চলি আহিছে এই সম্প্ৰদায়ত যেতিয়া কোনো লোকৰ মৃত্যু হয় তেতিয়া তেওঁলোকক শ্মশানলৈ লৈ যোৱা হয় কিন্তু তাত কবৰ দিয়াৰ পৰিৱৰ্তে এটা মহ বলি দিয়া হয় আৰু এনেদৰে মহৰ বলি দি মৃত্যু হোৱা দিনটো তেওঁলোকে উদযাপন কৰে ইয়াৰ পিছত মৃতদেহটো ঘৰলৈ উভতাই লৈ যোৱা হয় তাৰ পিছত তেওঁলোকে মৃতদেহটো ফাৰ্ম হাউচ আৰু পিছত পুনৰ শ্মশানলৈ লৈ গৈ বাকচত ভৰাই ইয়াক সংৰক্ষণ কৰি থয় আপোনালোকৰ মনত হয়তো এতিয়া এটা প্ৰশ্ন উদয় হৈছে যে এনেদৰে বাকচত ভৰাই থলে মৰা দেহটো গলি পচি নাযাবনে হয় নিশ্চয় যাব কিন্তু মৃতদেহটো বহু বছৰ ধৰি সুৰক্ষিত কৰিবলৈ মৰা শৱটোৰ দেহত ফৰ্মেলডিহাইড নামৰ এবিধ কেমিকেলৰ প্ৰলেপ দিয়া হয় যাৰ দ্বাৰা ই বহু বছৰ নপচাকৈ থাকে আচৰিত কথাটো হ'ল যে এই সম্প্ৰদায়টোৱে প্ৰত্যেক বছৰৰ আগষ্ট মাহত ডেথ হাৰ্ভেষ্ট ফেষ্টিভেল নামেৰে এক উৎসৱ উদযাপন কৰে য'ত মৃতৰ শৰীৰটোক সংৰক্ষণ কৰি থোৱা কাঠৰ বাকচৰ পৰা উলিয়াই অনা হয় তাক গা ধুওৱা হয় নতুন কাপোৰ পিন্ধোৱা হয় আৰু লগতে ব্যক্তিগৰাকী মৃত্যুৰ পূৰ্বে যি খাই ভাল পাইছিল সেই খাদ্যবস্তু ৰান্ধি খুৱাই দিয়া হয় তাৰোপৰি তেওঁলোকে তেওঁলোকৰ পৰিয়ালৰ মৃতদেহবোৰ গাঁওখনৰ বাটলৈ লৈ গৈ খোজকাঢ়ি পদযাত্ৰা কৰে এই উৎসৱত পৰিয়ালৰ সকলোকে আমন্ত্ৰণ জনোৱা হয় ইয়াৰ দ্বাৰা তেওঁলোকে আগন্তুক প্ৰজন্মৰ সৈতে পূৰ্বপুৰুষৰ সম্বন্ধ গঢ়ি উঠে বুলি বিশ্বাস কৰে তাৰোপৰি এই দিনটোক মৃত শৰীৰবোৰ পৰিষ্কাৰ কৰাৰ এক কাৰ্যসূচী হিচাপেও গণ্য কৰা হয় এয়া বিশ্বাস নে অন্ধবিশ্বাস সেয়া এক বিশ্বাস্য বিষয় যদিও এটা কথা ক'ব পাৰি এই পৰম্পৰা নিজৰ পূৰ্বপুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰাৰ এক উৎকৃষ্ট নিদৰ্শন যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব এনেধৰণৰ আচৰিত তথা তথ্যযুক্ত ভিডিঅ' পাই থাকিবলৈ আপোনালোকে দ্য আছামিজ এক্সপ্লৰাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে অলপ নহয় সম্পূৰ্ণ বেলেগ